গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱাই পুৱাই ব্লগটো আৰম্ভ কৰিলোঁ এইফালে মই গা পা ধুই ল'লোঁ ধুনীয়াকৈ গা পা ধুই এইফালে মন্দিৰত চাকিও জ্বলাই দিলোঁ মই সদায় হনুমানক পূজা কৰোঁ বাৰু আৰু এইফালে হনুমান চালিচা সদায় পঢ়োঁ তাৰপিছত এইফালে কাপোৰো ধুই দিলোঁ কাপোৰ ধুই মেলি দিলোঁ বাহিৰত বহুত বেছি আজি ৰ'দ গৰমো আছে আৰু এইফালে মাংস আনিলে হাজবেণ্ডে তাৰপিছত এইফালে মই পাকঘৰত আহি গ'লোঁ মাংস বনোৱাৰ কাৰণে ইমান গৰম তথাপিও নবনালেতো নহ'ব এইফালে যোগাৰো কৰি ল'লোঁ মাংস যোগাৰ কৰি এইফালে কেৰাহীও বহাই দিলোঁ বহাই দি কেৰাহী বহাই দি এইফালে পাঁচফোৰণ চবতে মই পাঁচফোৰণ নহওঁকৈ একো আঞ্জাই নহয় বাৰু মোৰ কাৰণে এইফালে পিঁয়াজ দি কিনে মাংসখিনি বনাইছোঁ এইফালে মাংস লাৰিও আছোঁ ভাজি আছোঁ মাংস সেইখিনি পিঁয়াজ ভাজি আছোঁ পিঁয়াজখিনি ভাজি উঠি মাংসখিনি বহাই দিলোঁ মাংসখিনি কিছু সময় ভাজি ল'লোঁ ভাজি লোৱাৰ পিছত এই মাংস ভাজি হৈ গ'ল তাৰপিছত এইফালে ভাতো ৰেডি কৰি ল'লোঁ ভাতত আছিল পিঁয়াজ আচাৰ আৰু দৈ তাৰপিছত গধূলিৰ সময়খিনিত অলপ বাহিৰত ওলাই গ'লোঁ যিহেতু ভিতৰত গৰম বহুত অলপ বাহিৰত অলপ বোলো ফুৰিলে ঠাণ্ডা পৰিব এইফালে আইটেও চাইকেলত উঠি আছে তাইৰ লগত দুইজনে উঠি আছে তাৰপিছত এইফালে গধূলি চিংৰা আৰু খাই ল'লোঁ